প্ৰাইম মিটাৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰান্ধনীসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে। যিসকল ৰান্ধনীয়ে দীঘলীয়া সময় ধৰি মধ্যাহ্ন ভোজন যোগান ধৰি আছিলে, সেই ৰান্ধনীসকলৰ একাংশই বৰ্তমান সময়তো প্ৰতিবাদ কৰি আছে, কিয়নো তেওঁলোকৰ মাজত শংকা আহিছে তেওঁলোক নিবনুৱা হৈ পৰিব নেকি। এই সমগ্ৰ বিষয়ক লৈ ৰাজ্যজুৰি প্ৰতিবাদ চলি থকাৰ মাজতেই শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আজি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কৈছে যে ৰান্ধনীসকল নিবনুৱা নহয়। তাৰ লগতে সিটু নামৰ এটা সংগঠনক লৈও হৰব হৈ পৰিছে শিক্ষামন্ত্ৰীগৰাকী। এই মুহূৰ্তত আমি আপোনালোকক জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। ৰান্ধনীসকলৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতেই আজি বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ দায়িত্ব NGO সমূহক প্ৰদান কৰা হৈছে। আজিৰ পৰা NGO সমূহে খাদ্যৰ যোগান ধৰিছে আৰু যিসকল ৰান্ধনীয়ে প্ৰতিবাদ কৰি আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তক লৈ, তাক লৈ শিক্ষামন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শিক্ষামন্ত্ৰীয়ে কৈছে ৰান্ধনীসকল চাকৰিয়াল নহয়, তেওঁলোকক স্বেচ্ছাসেৱকহে। আৰু ৰান্ধনীসকলে যি প্ৰতিবাদ কৰিছে, ইয়াৰ প্ৰতিবাদৰ আঁৰত সিটুৰ ৰাজনীতি সোমাই আছে বুলি শিক্ষামন্ত্ৰীয়ে আজি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। তাৰ লগতে তেওঁ কৈছে 1,17,000 ৰান্ধনী নিবনুৱা নহয় বুলি উল্লেখ কৰিছে আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰি কৈছে যে ৰান্ধনীসকলে এতিয়াৰ পৰা আৰু খাদ্য প্ৰস্তুত কৰিব নালাগে, মাত্ৰ খাদ্য বিতৰণ কৰিলেই হ'ব বুলি কোৱা হৈছে। NGOক ৰান্ধনীসকলক নিয়োগৰ বাবেও নিৰ্দেশনা দিয়া হোৱা বুলি শিক্ষামন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে। আমি জনাই আছো এটা ডাঙৰ খবৰ। এয়া শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য। ৰাজ্যজুৰি ৰান্ধনীসকলৰ প্ৰতিবাদ চলি আছে। প্ৰশ্ন উত্থাপিত হৈছিলে 1,17,000 ৰান্ধনী নিবনুৱা হ'ব নেকি। তাৰ পাছতে শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে যে তেওঁলোক নিবনুৱা নহয়, তেওঁলোক চাকৰিয়াল নহয়, তেওঁলোক স্বেচ্ছাসেৱকহে। সিটুৱে এই সমগ্ৰ বিষয়টোক লৈ ৰাজনীতি কৰা বুলি সিদ্ধাৰ্থ ভট্টাচাৰ্যই মন্তব্য কৰিছে আৰু তাৰ পাছত কৈছে যে তেওঁলোকে এতিয়াৰ পৰা খাদ্য বিতৰণ কৰিলেই হ'ব আৰু NGO সমূহক নিৰ্দেশ দিয়া হৈছে যে এই ৰান্ধনীসকলক যাতে নিয়োগ কৰা হয় আৰু চিন্তাৰ কোনো কাৰণ নাই বুলি কিছু সময়ৰ আগতে শিক্ষামন্ত্ৰীয়ে এই কথা ঘোষণা কৰিছে। যি আন্দোলন চলি আছে সেই আন্দোলনক এক প্ৰকাৰৰ তেওঁ ভিত্তিহীন আখ্যা দিছে। আমাৰ লগত মন্তব্য আছে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ। সেই মন্তব্য এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই লৈছো। ভোজনৰ লগত যিখিনি জড়িত হৈ আছে, তেখেতসকলে আগতে ৰান্ধিব লাগিছিল, তেখেতসকলে বিলাব লাগিছিল আৰু তেখেতসকলে সেই ৰন্ধা বঢ়া বাচনবোৰ ধুব লাগিছিল। এতিয়া তেখেতসকলক একমাত্ৰ দায়িত্ব হ'ল তেখেতসকলে বিলাব লাগিব। তাত তেখেতসকলে বেয়া পাবলৈ বা অসুবিধাৰ কি কথা আছে? তেখেতসকলক আমি যিবিলাক NGOক দিছোঁ, কিয়নো এইটো অকল অসমতে হোৱা নাই, সমগ্ৰ ভাৰতবৰ্ষতে মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰত বিভিন্ন অসুবিধা আমি দেখিছোঁ, আসোঁৱাহ দেখিছোঁ আৰু এই অসুবিধা আৰু আসোঁৱাহবোৰ দূৰ কৰিবৰ বাবে এনেকুৱা ধৰণৰ স্বেচ্ছাসেৱী সংগঠনবিলাকক দিয়াৰ এটা সিদ্ধান্ত অকল আমাৰ অসমত নহয়, সমগ্ৰ ভাৰতবৰ্ষত। ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত যদি এইটো সুকলমে চলিব পাৰে, অসমৰ ক্ষেত্ৰত এইটো ব্যতিক্ৰম কিয় হ'ব? এতিয়া চাকৰিৰ কথা হ'ল, প্ৰথমে তেওঁলোকৰ চাকৰি আছিল নেকি? এইটো দে ৱেৰ ভলণ্টিয়াৰ্ছ। আপুনি যদি অনুগ্ৰহ কৰি সেইখন চাই লয় তেতিয়া দেখিব তেখেতসকলে চাকৰি বুলি ক'ব পাৰে, কিন্তু ইট ৱাজ নট এ জব। দে ভলণ্টিয়াৰ টু ডু দিছ ৱৰ্ক। তেখেতসকলে চাকৰি বুলি কৈছে, মোৰ সেই ক্ষেত্ৰতো কোনো হেৰি নাই। কিন্তু আজি যেতিয়া মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰত যিখিনি NGOক দিছে, NGOই যিখিনি খানাখিনি লৈ আহিব, আমি কৈছোঁ যে তেখেতসকলে সেই খানাখিনি ল'ৰা ছোৱালীখিনিক বিলাই তেখেতে খোৱা বোৱাত সহায় কৰি দিব লাগিব। তেতিয়া তেখেতসকলে ভালহে পাব লাগিছিল যে তেওঁলোকৰ কাম কমালোঁ। তেওঁলোকে এতিয়া ওলোটাকে বুজাইছে। আৰু মই দেখিছোঁ যে আমাৰ কিছু সংগঠন আছে যিবিলাকে প্ৰত্যেকটো বস্তুতে ৰাজনীতি কৰিব খোজে। সমাজৰ ভাল বেয়াৰ কথা নাই, তেওঁলোকৰ ৰাজনীতি চলিব লাগে। সিটু বুলি যিটো সংগঠন আছে, এই শ্ৰমিক সংগঠনটো, তেখেতসকলে আননেচেচাৰী এই গোটেই কৰ্মীসকলক ভ্ৰান্ত এটা পথেৰে আগবঢ়াইছে। আৰু মই বুজি পাওঁ যে এই বিতৰ্কৰ কোনো থলে নাই, কিয়নো তেখেতসকলৰ লগত যিখন এগ্ৰিমেণ্ট আছে, আপোনালোকে এগ্ৰিমেণ্টখন চাব, ইটছ অন দ্য পাব্লিক ডমেইন। তেখেতসকলক কি কৈছে, আমি তাত ক্লিয়াৰলি লিখিছোঁ যে যিখিনি মানুহে কাম কৰি আছে সেইখিনি মানুহকে তেখেতসকলে এপইণ্ট কৰিব লাগিব, সেইখিনি মানুহকে তেখেতসকলে তেওঁলোকৰ কামত ব্যৱহাৰ কৰিব বা তেখেতসকলৰ যি ছাৰ্ভিচ সেই ছাৰ্ভিচৰ ল'ব। তেতিয়াহ'লে এগ্ৰিমেণ্টখনৰ ওপৰত গৈ পেলাই তেওঁলোকে আৰু কিবা বেলেগ বুজাই আছে নেকি? এনেকুৱা ধৰণৰ এই যে কিছু মানুহক ভ্ৰান্তভাৱে পৰিচালিত কৰি ৰাজনীতি কৰি কৰা যিবোৰ সংগঠন আছে, এই সংগঠনবোৰক মই তীব্ৰ গৰিহণা